Hello guys, welcome back to my channel. আজি মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই গুৱাহাটীলৈ যাব ওলাইছোঁ। আপোনালোকক দেখুৱাইছোঁ কিয় যাম মই গুৱাহাটী। এতিয়ালৈকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। আগলৈকে মই এতিয়া গুৱাহাটী যাই পেলাই আপোনালোকক লগ পাম। এইখন হ'ল আমাৰ দোকান জিয়া ষ্ট'ৰ। এখন মোৰ নামৰে দোকান। এইখন আমাৰ দোকান বিজয়নগৰত আছে। আমাৰ দোকানখন এতিয়া মই আপোনালোকক একদম যাই লগ পাম। আৰু মই আদাবাৰী আদাবাৰীতে অলপমান ভিডিঅ' কৰিছিলোঁ মই সেইখিনি আপোনালোকে এতিয়া এইবাৰ ডাইৰেক্ট ফেঞ্চি বাজাৰত যাই পাওঁ। মানে ফেঞ্চি বাজাৰত গৈছিলোঁ মই আজি এনেই গৈছিলোঁ ফেঞ্চি বাজাৰ, আকৌ কাম নাই মানে এনেই ফুৰিবই গৈছোঁ। আকৌ কি বেছি বস্তু কিনাও নাই আৰু আব্বাই দোকানৰ মালা দিব গৈছে। এনেই মই ফুৰিব গৈছোঁ, ফেঞ্চি বজাৰখনে চাব গৈছোঁ আৰু খাইছোঁ মই। এতিয়া আব্বাই মই বস্তুবিলাক চাই আছোঁ। এইবিলাক বস্তু দেখিলে আৰু কিনিবলৈ ইচ্ছা যাই থাকে হয়। তাৰপাছত একদিন যাম মই গ'লে কিনিব কিবা কিবি। আৰু এনেই গৈছোঁ মই দেখাই নাছিলোঁ ফেঞ্চি বাজাৰ, একবাৰেই গৈছিলোঁ। আৰু তাৰে পিছত আৰু মই এতিয়া আৰু আব্বাই হেৰিত যাই আছে, আব্বাই দোকানৰ মালা দিব যাই আছে। এতিয়া মই এনেই চাই যাই আছোঁ। পিছত অলপ বজাৰ কৰিছোঁ মই, মানে এতিয়া মই অলপ ঘৰত পিন্ধা চাই কিনিছোঁ। এতিয়া আহি পালোঁ হেৰিত য'ত আমি আব্বাই দোকানত কিনিব। মই দোকানখন ভিডিঅ' নকৰিলোঁ, মই মানে ভাবিলোঁ কোনোবাই কিবা ক'বই নেকি, সেইকাৰণে নকৰিলোঁ। তো আব্বাই তাৰপিছত অহাৰ পিছত আব্বাই ক'লে আকৌ কৰিব পাৰিলে হয়। তাৰ আহি পেলাই আৰু আব্বাই সেই দোকানৰ মালখিনি আছে আমাক ক'লে হেৰি আমাক খাব ক'লে মানে আব্বাই মালখিনি দোকানৰ পৰা আনিব গৈছে, যাব গৈছে। বহুত সময়ৰ পিছতে এইটো চিন। এতিয়া মই হেৰি খাব ওলাইছোঁ, এই দহি বৰা খাইছিলোঁ। এখনেই লৈছিলোঁ প্লেট, আম্মা আৰু মই ভগাই খাইছিলোঁ। আৰু তাৰপিছত আৰু মানে খাইছোঁ বহুত বস্তু আৰু আকালে খালে হেৰি হৈ যায়, পেট ভৰি যাব বস্তুবিলাক খাব নাপাওঁ। সেইকাৰণে মই কমকৈ খাইছোঁ। আৰু ইয়াত মই মিঠাই খাইছোঁ। হেৰি এইটো মিঠাইৰ দামটো মই নাজানো কি দাম, মানে খাইছোঁ, খাই বঢ়িয়া লাগিছে। তো খাইছোঁ আৰু খাইছোঁ এখন আৰু ম'ম' খাইছিলোঁ। ম'ম' খাওঁতে মই ভিডিঅ' নকৰিলোঁ, মানে য'ত আব্বাই দোকানত কিনিব গৈছে তাৰে কাষতে এখন ম'ম'ৰ দোকান আছিল, তাতে খাইছিলোঁ। আৰু এয়া পিজ্জা আচলি পিজ্জা আজিকালি খাই মানে মই এইখন আৰু পিজ্জা খাইছিলোঁ। এতিয়া আমি যাব ওলাইছোঁ, এইবিলাক মাল ল'লোঁ এইখিনি দোকানত এইবিলাক এইখন আৰু মই হেৰি জালুকবাৰী এখন হোটেলত শিকিছিলোঁ, ভাতৰ হোটেলত শিকিছিলোঁ, মুছলিম ভাতৰ হোটেল। ইয়াত আৰু এইবাৰ মই ইয়াত ভাত খাই যাম, মানে ঘৰত নাখাওঁৱে, ইয়াতে খাই যাম ভাত। মই মানে এই গুৱাহাটীত যে গৈছোঁ, কৰোণা ভাইৰাছ পৰা 2020 মানে এই ফাৰ্ষ্ট গৈছিলোঁ। মানে মই যোৱাই নাছিলোঁ, বহুত দিন হ'ল যোৱাও নাছিলোঁ ক'তো। সেইকাৰণে গৈছিলোঁ আৰু ফুৰিব যোৱাই নাই, যাব লাগিব একদিনতে। এয়া আহি গ'ল মোৰ থালিখন। ইয়াত আছে মাংস, ভাজি দুখন আছে, এখন কিবা কিবি ভাজি আছে পাহৰিছোঁ, কি ভাজি আছে বহুত খাওঁ এনে ভাজিখন। আৰু পাপৰ আছে, দালি আছে আৰু মাছৰ চাটনি আৰু পায়স। এতিয়া আমি আহিলোঁ, খাই লৈ খোৱা লোৱা হ'ল। এতিয়া আমি বহি আছোঁ, মানে আব্বাই হেৰি আৰু মাল আনিব গৈছে। সেই আনিব যাওঁতে এবাৰ ইয়াতে এয়া আৰু আব্বাই বহাই থৈ পেলাই গৈছিল নহয়, এই আৰু মাল আনিলে হেৰিৰ এই আমাৰ আৰু এই গিফ্টৰ মাল আৰু বেল আছে। আৰু এতিয়া আমি যাব ওলাইছোঁ, মানে গাড়ীত বহি আছোঁ যাম আৰু। এতিয়া আমি যাব ওলাইছোঁ ঘৰত। ৰ'দ দিছে হিচাপে গৰম লাগি গৈছে বিৰাট যাতে, ইমান গৰম। এতিয়া আপোনালোকক যাই পেলাই লগ পাম।
এই আৰু শৰাইখন যে দেখিছে মই আজি সেইদিনাখন দেখিছোঁ এই শৰাইখন দেখাই নাছিলোঁ মই শৰাইখন মানে এই ভিডিঅ' কৰিলোঁ শৰাইখন মই এয়া ভাইজানে খাই আছে বোলা বেচেৰা আকৌ খাব মানে চাই মই চাওক বেচেৰা আকৌ খাব মানে আজি ভাতটো খোৱা নাই এতিয়া আমি আহি পালোঁ ঘৰত ভাইজানে খাই আছে বেচেৰা আকৌ খোৱা নাই আজি আমি আৰু বহুত বস্তু খাই লৈ আহিছোঁ ৰাতিপুৱা আৰু এইটো বেগ মই কিনি আনিছোঁ ভালকৈ দেখামছোঁ ঘৰত যায় চোন মোৰ ভাগাৰ লাগছে বিৰাট জোৰে দিনটো গ'ল কেইটা দিছিলে মা আৰু এইবিলাক মাল আজি কমকৈ আনিছে কোনদিনা বেছিকৈ আনে আজি কমকৈ আনিছে আমি গৈছোঁ না সেইকাৰণে কমকৈ লৈ আহিছে ঘূৰিছোঁৱে মানে সেইকাৰণে আৰু কিবা কিবি আনিছোঁ আপোনালোকক দেখুৱাই আছোঁ এতিয়া আপোনালোক ঘৰত যাই লগ পাম এইখন আমাৰ দোকানখন বেছি ডাঙৰ নহয় দোকান আমাৰ সৰু সুৰা দোকান এতিয়া আমি যাওঁ ৰ'ব ঘৰত এতিয়া মই আহি পালোঁ ৱেলকাম টু হোম এতিয়া মই আহি পালোঁ এতিয়া ঘৰটো চাফা হৈছে যিদিনা লেতেৰা হৈ থাকে মানুহ দেখিলে আজি ভাইজানৰ দোকানতে আছে ন সেইকাৰণে চাফা হৈছে এতিয়া আহি পালোঁ এতিয়া আহি পেলাই এতিয়া মোৰ ঘূৰাব অকণ বাগান দিওঁ ভাগৰ লাগিছে মোৰ কাপোৰ চাপোৰ খালাও ৰ'ব খালে পেলাই আপোনাক লগ পাইছোঁ এতিয়া মই হেৰি কি কয় আহি পালোঁ কেতিয়াবা আহিছোঁ দিছোঁ ঘৰ চৰ চাফা কৰিলোঁ সপ্তাহ সাৰি পেলালোঁ আৰু এতিয়া গধূলি আজানে দিলে মই আজি কি কি আনিছোঁ আপোনালোকক দেখুৱাওঁ ৰ'ব বাহিৰত আছে ৰ'ব মই সকলো খাই আছোঁ ৰ'ব তৰমুজৰ দৰে এতিয়া মই কি কি আনিছোঁ আপোনালোকক দেখুৱাওঁ প্ৰথমতে মই এটা দুটা টপ আনিছিলোঁ দামী নহয় 100 টকীয়া মই পিন্ধি গৈছিলোঁ জানো এইটো এটা আনিছোঁ 100 টকা 100কে আৰু এটা এইটো প্ৰতি এইটো বেছি আনিছোঁ আৰু তাৰ এনে ঘৰত পিন্ধা বুলি এটা হেৰি চৰ্ট হাফ পেণ্ট কিনি আনিছোঁ চৰ্ট হাফ পেণ্ট আৰু ভাইজানৰ কাৰণে এটা আৰু স্কুটি আনিছিলোঁ আৰু আমাৰ আনিছে বেছি বস্তু আনা নাই মানে কমে আনিছোঁ মই মানে আমি আনাৰ হেৰিত জানা আমি বস্তু আনিব যে মই চাবই গৈছোঁ আৰু খাইছোঁৱে মই এইটো বেগ আনিছোঁ বেগটো মানে মই এবাৰ 9 পাম নে 9ত মই বহুত টিউশ্যন কৰিব যাব লাগিব সেইকাৰণে টিউশ্যনত যোৱা কৰি মই বেগ কিনি লৈছোঁ বেগটো বেয়া লাগিছে এতিয়া মই আপোনালোক চাহ তাহ বহাই দিওঁ ৰ'ব আব্বানে চাহ খাই পেলাই আব্বা আহিছে চাহ খাই বহাই থাকোঁ খোৱালি হ'লে চব খোৱা মই হেৰি চাহ তাহ খালোঁ খোৱাৰ পিছত মানে আজি হেৰিত গৈছিলোঁ আজি আমাৰ কাষৰে এঘৰ মানুহৰ সেয়া চূৰ্ণত কৰাইছে তাৰে চিনি দিছিল সেই চিনি আনিলোঁ আৰু ইয়াতে এইখিনি চিনিখিনি এতিয়া মই খাওঁ এইখিনি গোটেই মছলা মাছলি দেখাওঁ আৰু মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈকে বাই বাই